Hi guys, welcome to YouTube channel. আজি যেহেতু সৰস্বতী পূজা আমি সকলোৱে ফুৰিবলৈ আহিলো পূজাত কি কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক সকলোকে আহিলো আৰু এইফালে আপোনালোকে চাব পাৰে এয়া বালিকা স্কুল এইফালে ছোৱালীৰ বাবে আছে আৰু এতিয়া আমি যাম এতিয়া এইফালে নাযাওঁ এতিয়া আমি যাম এইফালে আপোনালোকে চাই থাকক আমি স্কুলৰ ভিতৰত সোমাই আহিলো মানুহ ইমান ভিৰ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাই থাকক গাইজ মই ফাইনেলি স্কুলৰ ভিতৰত সোমাই গ'লো আৰু এই আপোনালোকে চাব পাৰে একদম পুৰা আৰু বাহিৰত মানুহ বহুত ভিৰ আছে আপোনালোকক মই দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ আমাৰ পিছফালে আপোনালোকে চাব পাৰে কিমান মানুহ আছে এয়া ইমান মানুহ আছে আমাৰ দাদা আছে মুণ্ডা আছে আৰু জম্বল ফ্ৰাই ক'ত গ'লে দাই গাইজ এইটো আপোনালোকে দেখিবলৈ পাইছে জোনাই মুৰকং চিলেকৰ দৃশ্য নকলি আৰু এইফালে আমাৰ ভাই ধুনীয়া গান এটা শুনি কেনে আমি গৈ থাকোঁ আপোনালোকে চাই থাকক এতিয়া আপোনালোকে এটা বেলেগ জেগাৰ দৃশ্য দেখিবলৈ পাব আমি এতিয়া জোনকাৰেং যাব ওলাইছোঁ আপোনালোকে ডাইৰেক্ট জোনকাৰেং দেখিবলৈ পাব চাই থাকক বুজিবা বুকুৰে ভিতৰত কিহৰে খহনীয়া ফাইনেলি আমি জোনকাৰেং আহি পাই গ'লোঁ আৰু জোনকাৰেঙত ইমান এটা মানুহ নাই আপোনালোকক বেক কেমেৰা কৰি দেখাই দিছোঁ চাই লওক আপোনালোকে দেখিবলৈ পাইছে আমি জোনকাৰেঙত আছোঁ জোনকাৰেঙত একদম মানুহ নাই একদম
এতিয়া আমি ঘৰলৈ গৈ থাকিম আৰু বৰষুণো আহিব আৰু এতিয়া গাইজ আমি ঘৰলৈ বুলি উভতিলোঁ একদম মানুহ নাই জোন কাৰেঙত তো চাই থাকক আপোনালোকে গাইজ জোন কাৰেঙৰ পৰা আমি ডাইৰেক্ট জোনাই পাই গ'লোঁ সৰস্বতী পূজা বুলি আমি এতিয়া 3 মাইল যাব ওলাইছোঁ আপোনালোকক ডাইৰেক্ট 3 মাইলত গৈ লগ পাইছোঁ যিহেতু পবা বুলি কোৱা হয় আপোনালোকে চাই থাকিব আজি আপোনালোকক বহুত ধুনীয়া ধুনীয়া জেগা মই দেখাম আহি আমি ফাইনেলি পাই গ'লোঁ এয়া পবা এতিয়া আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে গৈ আছোঁ একদম পুৰা পানী উঠাই গৈছে পুৰা বালি আপোনালোকে দেখিবলৈ পাইছে বালিৰ ওপৰেদি আমি বাইক চলাই গৈ আছোঁ এতিয়া আমি নদীত বাইকটো অলপ একদম পুৰা আমি এতিয়া নদীৰ য'লৈকে পানী আছে গৈ থাকোঁ ক'ত পানী আছে আপোনালোকক দেখুৱাব চেষ্টা কৰিম কিমান দূৰ যাব পাৰোঁ আমি এতিয়া আগত আমি এটা ৱাটাৰফল পাব ওলাইছোঁ এইটো আমাৰ লাডাখৰ ৱাটাৰফল হয় আমাৰ লোকেল লাডাখৰ ৱাটাৰফল ইয়াতে এতিয়া আমাৰ লোকেল লাডাখৰ ৱাটাৰফলত আমি পাৰ হ'ব পাৰিছোঁ আপোনালোকে দেখিবলৈ পাইছে নদীত একদম পানী নাই আৰু নদীটো পাৰ লৈ পেলাই সবুজ কৰি পায় এতিয়া অকণমান নামি কেনে খোজকাঢ়ি হয় এইফালে বাইক লৈ নাযাওঁ এইফালে মানুহবোৰ পিকনিক খাই আছে ইয়াত এইটো যদি এটা পিকনিক প্লেচ হয় সেইবিলাক আগতো মানুহ পিকনিক খাই আছে আৰু এইটোৱে ডান্স কৰি আছে আমাৰ চয়দুলে মই এতিয়া অকণমান পানীত নামিছোঁ এয়া দেখিবলৈ পাইছে দ বেছি নাই অকণমান ধুই লওঁ মাইলৰ পানী যিহেতু ভাল আজি আহিলোঁ পানী বহুত ঠাণ্ডা একদম মই আমাৰ সকলোৱে আছে ইয়াতে আমি সকলোৱে এনজয় কৰিব আহিলোঁ সৰস্বতী পূজা বুলি ভিডিঅ'টো পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
আহি আছে ইহঁত দুজন আহি আছে ইয়াতে মানুহ বহুত আছে ইয়াত ফটো মাৰি আছে আপোনালোকে ভিউটো চাওক কিমান ধুনীয়া ভিউ এইবিলাক নদীৰ পাৰে কবু চাপৰি পবা ফাইনেলি মই পবাৰ পৰা ষ্টেচন আহি পাই গ'লোঁ আহোঁতে ভিডিঅ' নকৰিলোঁ আৰু তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব